এইটো আজি ফ্লাড হোৱাৰ পৰা এইটো বেয়া হৈছে। এইটো লাকচানতে আছে। একটা অলপ ঘৰটো এইটো আছে। পুৰা 6 ফুট নিচিনা পানী সোমাই যাইছে মাটিৰ লগতে। পানী হ'লেতো টানি কিনাবি ফেলাবলৈ লগা হ'লে মাটিটো কেনেকাবি নেফেলা। ইটো বি চাবি, ইটো অলপ কৰবি পুৰা পানীৰ পৰা টুপি যাইছে। চাবি এইটো অলপ কৰবি এনেকুৱা টোপাই দিছে। মুৰ্গীলা খৰটাকপি টোপাই দিছে। চাবি এইটো আছে। পানীটো এতিয়া বি এনেকুৱা আছে। এইটো ঘৰতে বি পুৰা এফেক্ট হৈছে পানী অহাটো। এইটো ৱালা ৰুমটো থাকাই কিনা কেপচাইড কৰি দিছে। পানীটো এইটো আছে থাকাই না পেলাই দিছে। এইটো ৱালা ৰুমটো একটা ৰুমটো এনেকুৱা ভাঙাই দিছে। চাবি নালাটো ইটো নৈ এইটো আছে ৰ হয় হয় নালাটো তাতে থাকিছে। এইটো জাম হৈ কিনে অহাটো ইয়াতে আহি গৈছে। নালাটো ইয়াতে পৰি যায় ইয়াতে পৰি যায়। পানী পুৰা জমা হৈ যাইছে। ৰুম লগা ভিতৰ আছে। এইটোতো লাকচান কলনীতে আছে দেই এইটো ৱালাটো। আৰু একটা ৱালা ৰুমটো এনেকুৱা আছে। একটা ৱালা ৰুমটো ভাঙি যাইছে। এইটো ৱাল বি এনেকুৱা ভাঙাই দিছে। চাবি ৰিটেইনিং ৱালটো পুৰা ভাঙাই দিছে দেই। এইটো লাকচান কলনীতে আছে।